ৱেলকাম টু জিমি ক্ৰিয়েশ্যন। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো যদি ভাল পায় তেন্তে এটা লাইক কৰিবলৈ নাপাহৰিব। আজি মই দহি বটা এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। একেবাৰে সহজ, একেবাৰে কম সময়তে আপোনালোকে ধুনীয়াকৈ বনাব পাৰে। ঘৰতে থাকি নিজৰ কাপোৰবিলাক আপোনালোকে দহি বাতি ল'ব পাৰে। আজি ইয়াৰ বাবে মই এটা ক'লা দহি সূতাৰ গুলি লৈছোঁ আৰু লগতে চিলাবৰ কাৰণে এটা এইটো হালধীয়া চাদৰখনৰ লগত মই মিলাই লৈছোঁ। ইয়াতে লাগিব এটা বেজী চিলাবৰ কাৰণে। এখন কেঁচি লৈছোঁ আৰু লগতে লাগিব আপোনাৰ এখন ডাঠ কাগজ, সূতা মেৰিয়াবলৈ লাগিব। ইয়াতে মই এই ফাইলটো আছিলে এইটোৱে লৈছোঁ আৰু এইটো দীঘল যিহেতু ইয়াত অলপ বেছিকৈ এটা হ'লেও দহি বেছিকৈ ওলাব, সেইবাবে মই এইখন লৈছোঁ। কেনেকৈ কৰি গৈছোঁ চাই যাবচোন। এইদৰে পকাই ল'ম মই। অলপমান সূতা হিচাপ কৰি দিব লাগে, নিজৰ হিচাপত দিব পাৰে আপোনালোকে। মই এইটো 70 বাৰ পকাইছোঁ, 70 টাইমছ এইটো মই পকাইছোঁ। আৰু আপোনালোকৰ ইচ্ছা অনুসৰি আপোনালোকে শকত বা মিহি কৰি ল'ব পাৰে। আপোনালোকে মন কৰকচোন, 70 বাৰ পকাইছোঁ মই, ইমানটো শকত হৈছে। এতিয়া এইখিনি সমানকৈ মই কাটি ল'ম কেঁচিখনৰ সহায়ত। আপোনালোকে বিচাৰিলে ইয়াতকৈ শকত কৰিও ল'ব পাৰে। এতিয়া বেজীৰ সহায়ত মই এনেদৰে কৰি যাম, আপোনালোকে চাই যাব। আৰু গাঁঠিকেইটা মই কেইটা দিছোঁ ভালকৈ লক্ষ্য কৰিব। মই 5টাকৈ গাঁঠি দিছোঁ। চাই যাবচোন কেনেকৈ কৰিছোঁ, তেতিয়া আপোনালোকে ভালদৰে বুজি পাব। গাঁঠিটো বেছিকৈ দিলে ভাল হয়, যাতে দহিটো টান হৈ নাথাকে, অলপ লৰচৰ কৰি থাকে গাঁঠিটো বেছিকৈ দিলে। একেবাৰে সহজ। এতিয়াও মই ইয়াত এইখিনি সূতাখিনি মাজত দি আকৌ গাঁঠি দি ল'ম 5টা। গাঁঠিকেইটা দিওঁতে সূতাখিনিত মন কৰিব যাতে সূতাখিনি ঢিলা হৈ নাযায় গাঁঠিটো, সেইবাবে গাঁঠিটো দিওঁতে ভালকৈ দিব। আৰু একেবাৰে সহজ, অকল গাঁঠি দিয়াটোৰ লগতে দহি বটাটো
মেইন কথাটোৱে হৈছে গাঁঠি দিয়াটোৱে। গাঁঠিটো যদি আপোনালোকে ভালকৈ জানি লয় তেন্তে দহি বটাটো একেবাৰে সহজ হৈ পৰিব। দহিটোৰ পিছফালেৰে বেজীটো লৈছোঁ। মই ভিতৰেদি নাই ভৰোৱা দেই, মই পিছফালেদি লৈছোঁ আৰু এনেদৰে গাঁঠি দি যাম। চাই যাব, মোৰ সূতাডাল অলপ চুটি হ'ল। মই দেখুৱাওঁতে অলপ দীঘলে দেখাইছিলোঁ, তাৰপাছত মই দুটামান বনাই দিলোঁ বাবে এইডাল চুটি হৈ গ'ল। একো নাই, এইটো হৈ যাব। আপোনালোকে ভালকৈ চাই যাব। এইটো নটটো দিওঁতে টাইটকৈ দিব আৰু একেধৰণে 4-5 বাৰমান কৰিব। মই মাজেদি নাই দিয়া, কিন্তু এইটো মই পিছফালে দি দিছোঁ। আৰম্ভণিতে মই যিটো গাঁঠি দিছিলোঁ সেইটো গাঁঠি মই 5টা দিছিলোঁ। তাৰ মাজৰ যেতিয়া সূতা দিছিলোঁ তেতিয়াও মই 5টা গাঁঠি দিছিলোঁ আৰু শেষতো এইটো গাঁঠিও মই 5টাই দিছোঁ। এতিয়া এই বেজীটো মই সূতাখিনিৰ মাজেৰেদি তলৰ ফালে ভৰাই দিছোঁ। এইদৰে এইটো টাইট কৰি ল'ব আৰু এতিয়া আনকেইটা দহিৰ সমানত এইটো দহি কাটি ল'ম। দহিটো আপোনালোকে যিমানটো শকত কৰিব বিচাৰে সিমানটো কৰিব পাৰে। মোৰ 70 টাইমছত ইমানটো হৈছে। এইটো মোৰ হৈ গ'ল। এতিয়া মই বাকীকেইটাও এই ধৰণে কৰি ল'ম। আপোনালোকেও নিজৰ কাপোৰবিলাক এই ধৰণে ট্ৰাই কৰি চাব। ট্ৰেইলাৰত দিয়াতকৈ নিজে কৰি নিজে পিন্ধিলে সেইটো আনন্দও বেলেগ। আৰু বাছ ইমানেই আজিলৈ। আৰু এইটো মই দেখাইছোঁ মই কি ধৰণে কৰিছোঁ। আপোনালোকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পায় আৰু মোৰ চেনেলটো নতুন হয়, চ' সেইকাৰণে সকলোৱে মৰম দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। থেংক ইউ।